हेलो दोस्तों, वेलकम टू माय चैनल। এয়া হৈছে মংলাং ভান্তে মন্দিৰ ভিতৰৰ কিছু দৃশ্য চাওকচোন। ফুলেৰে কি ধুনীয়াকৈ সজ্জিত কৰি ৰাখিছে, দেখিবলৈ খুব ভাল লাগিছে। চাওক, চাৰিওফালে ফুল আৰু ফুল। এইখন হৈছে গেট। আৰু আপোনালোকো আহিছেনে? যদি নাই অহা এবাৰ আহি যাবচোন, চাব। আপোনালোকো ভান্তে বাবাৰ কিছু সৌন্দৰ্য লৈ আৰু আশীৰ্বাদ লৈ যাব। আহিব সকলোৱে। হাই, আজি আমি আহিলোঁ তোমাৰ বৌদ্ধ মন্দিৰ মংলাং। এবাৰ চাই লওক। এইফালে এখন প্ৰাগ, লগতে এইখন দেখিছেনে? খুব সৌন্দৰ্যময় এখন পাৰ্ক, খুব ধুনীয়াকৈ সজাই ৰাখিছে। সকলো জেগাতে এনেকুৱা মন্দিৰ লগতে পাৰ্কবিলাক দেখা পোৱা নাযায়, কিন্তু ইয়াত বহুত ধুনীয়াকৈ ৰাখিছে। আৰু চাওকচোন, চাৰিওফালে ফুল আৰু ফুল। কেনেকুৱা লাগিছে আপোনালোকে জনাবই নাপাহৰিব। কমেণ্ট কৰি কমেণ্ট বক্সত জনাব দেচোন। এয়া সেইফালে মন্দিৰ, পূজা চূজা কৰে আৰু দেই। আজি প্ৰথম আহিছোঁ, ভাল লাগিছে দৃশ্যটো, বৰ ধুনীয়া। তেতেলী পাৰ নেকি? এই চোৱা, তেতেলী গছ, ইয়াত জিৰাবলৈ কি ধুনীয়া জেগা ঠাই। এয়া ধুনীয়াকৈ প্ৰায় সজাই থোৱা আছে। আহিব আপোনালোকে, জেগাবিলাক চাব। দৃশ্যবিলাক চাই কেনে লাগিল আপোনালোকে জনাবলৈ নাপাহৰে যেন। কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, লাইক কমেণ্ট দি যাব। আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টি যিমান পাৰে সিমান শ্বেয়াৰ কৰে যেন। আগন্তুক নতুন ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। নমস্কাৰ।